নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। প্ৰিয় বন্ধুসকল, মই হিৰণময় গগৈ আপোনালোক সকলোকে জীৱন কথাৰ আন এটি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, জীৱন কথা হৈছে মোৰ নিজস্ব অভিজ্ঞতা আৰু কিছুমান আয়ত্ত কৰা জ্ঞান, যাৰ আধাৰত মই সমাজলৈ ইতিবাচক আৰু গঠনমূলক বাৰ্তা প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰিছোঁ। মই আশাবাদী যে আপোনালোকৰ সঁহাৰি আৰু সহযোগিতাই মোৰ এই উদ্দেশ্যক সফলতা প্ৰদান কৰিব। গতিকে বন্ধুসকল, পলম নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ জীৱন কথা। বন্ধুসকল, আজিৰ জীৱন কথা খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো আজি আমি আলোচনা কৰিম যে মানুহৰ অকাল মৃত্যু কিয় হয় আৰু তাৰ সমাধান সূত্ৰ কিবা আছেনে যাতে আত্মাটিয়ে মুক্তি লাভ কৰিব পাৰে। বন্ধুসকল, আমি দৈনিক পুৱা উঠি যদি হাতত বাতৰি কাকতখন লওঁ অথবা নিউজ চেনেলসমূহ চাওঁ, তেতিয়াহ'লে বিভিন্ন বেয়া খবৰেই লাভ কৰোঁ। যেনে কোনোবা এজন ব্যক্তি বা এটি পৰিয়াল পথ দুৰ্ঘটনাত নিহত হৈছে, কোনোবা ব্যক্তি সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈছে, কোনো প্ৰাকৃতিক দুৰ্যোগৰ বাবে মৃত্যুমুখত পৰিছে, অথবা কোনোবা ব্যক্তিক কোনো বিষাক্ত জীৱ জন্তুৱে আঘাত কৰি হত্যা কৰিছে। মুঠতে বেয়া খবৰ আমি যেন নিতৌ পাওঁ। দৰাচলতে যি ব্যক্তিয়ে নিজৰ নিৰ্ধাৰিত সময় হোৱাৰ পূৰ্বে এই সংসাৰ ত্যাগ কৰে, তাকে আমি ক'ব লাগিব অকাল মৃত্যু। অকাল মৃত্যুনো কিয় হয়? বন্ধুসকল, অকাল মৃত্যু হোৱাৰ কেইবাটাও কাৰণ থাকিব পাৰে। প্ৰথম কাৰণটো হৈছে যে জীৱটোৱে পূৰ্বে লাভ কৰি অহা অনেকটা জনমত কিমান চাগে ভুল কৰি আহিলে, তাৰ বাবে তেখেতে এই জনমটোত অকাল মৃত্যুক সাৱটিব লগা হৈছে। আন এটা কাৰণ হ'ব পাৰে যে বৰ্তমান জনমটোতো তেখেতে অধিক অপকৰ্মত লিপ্ত হৈ গৈ আছিলে, যাৰ বাবে তেখেতৰ আয়ুস ৰেখা কমিলে। এইখিনিতে ক'ব লাগিব যে গৰুড পুৰাণৰ অনুসৰি যেতিয়া গৰুডদেৱে ভগৱান বিষ্ণুক প্ৰশ্ন কৰিছিল যে যিহেতু বেদত মনুষ্যৰ আয়ুস ৰেখা 100 বছৰ নিৰ্ধাৰিত কৰা হৈছে, তেন্তে অকাল মৃত্যুনো কিয় সংঘটিত হয়? তেতিয়া ভগৱান বিষ্ণুৱে এটা খুব সুন্দৰ উত্তৰ দিছিল যে যি ব্যক্তিৰ দেহত ধৰ্ম কৰিবলৈ আৰু শক্তি নাথাকেগৈ, বা যিটো দেহে সৎকৰ্ম কৰিবলৈ আৰু অনুমতি নিদিয়েগৈ, তেতিয়াই মানুহৰ আয়ুস ৰেখা কমে আৰু মানুহ মৃত্যুৰ দিশে গতি কৰে। আচলতে মানৱ জীৱনত কেইবাটাও চক্ৰ থাকে, কেইবাটাও স্তৰ থাকে। এই সৰ্বোচ্চ চক্ৰ আৰু স্তৰ শেষ নকৰাকৈ যি ব্যক্তিয়ে এখন সংসাৰৰ পৰা যাবগৈলগীয়া হয়, তেওঁলোকে দেহ ত্যাগ কৰিলেও তেওঁলোকৰ আত্মাটো ইয়াতেই ঘূৰি ফুৰে আৰু শান্তি নাপায়। বন্ধুসকল, অকাল মৃত্যু লাভ কৰা ব্যক্তিসকলৰ নিজৰ দেহৰ প্ৰতি যথেষ্ট মোহ থাকে, সংসাৰখনৰ প্ৰতি যথেষ্ট মোহ মায়া থাকে, যাৰ পৰা তেওঁলোক মুক্ত হ'ব নোৱাৰে। আৰু সেইবাবেই তেখেতলোকে নিজৰ আত্মীয় স্বজনকো কষ্ট দি থাকে আৰু তেওঁলোকৰ নিজস্ব নিৰ্ধাৰিত সময় আহি নোপোৱা পৰ্যন্ত এই সংসাৰতে বিভিন্ন ভূত প্ৰেত পিশাচ বেতাল আদিৰ দৰে ইয়নিত স্থান লাভ কৰি পিনি ঘূৰি ফুৰে, কষ্ট পাই থাকে। বাহিৰা বস্তুৰ কেইবাটা ভাগ থাকে আৰু এই ভাগবোৰ হৈছে এনে কিছুমান জীৱ যি জীৱে নিজৰ নিৰ্ধাৰিত সময় হোৱাৰ পূৰ্বে এই সংসাৰ বা নিজৰ দেহটো ত্যাগ কৰিবলগীয়া হ'ল। আমি আলোচনা কৰিম যে যিসকল ব্যক্তিয়ে অকাল মৃত্যুক সাৱটিব লগা হ'ল, তেওঁলোকৰ মুক্তিৰ বাবে আমিনো কি কৰিব পাৰোঁ, পৰিয়াল আত্মীয় কি কৰিব পাৰে? প্ৰথম কথা হ'ল যে মই যিহেতু উল্লেখ কৰিছোঁ, অকাল মৃত্যু লাভ কৰা ব্যক্তিসকলে এই সংসাৰৰ মোহ মায়া সহজে ত্যাগ কৰিব নোৱাৰে আৰু সেইবাবে তেওঁলোকে নিজৰ আত্মীয় স্বজনকো কষ্ট দিয়া পৰিলক্ষিত হয়। পৰিয়ালবৰ্গই তেওঁলোকৰ মুক্তিৰ বাবে ন্যূনতম 3 পৰা 4 বছৰ দিন ধৰি তেখেতৰ যিবোৰ আধৰুৱা ইচ্ছা আছিল, যিমানখিনি সম্ভৱ হয় পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। দান দক্ষিণা পিণ্ড আদি অৰ্পণ কৰিব লাগে আৰু ঘৰত তেওঁৰ শান্তিৰ বাবে মাজে সময়ে গীতা কিংবা ভাগৱত পাঠ কৰাব লাগে। তেনে কাৰ্য কৰিলে এই জীৱটোৱে সোনকালে মুক্তি লাভ কৰাৰ সম্ভাৱনা থাকে আৰু ভগৱন্তই উদ্ধাৰ কৰিব। লগতে আন এটা কথা মন কৰিব যে কেতিয়াও মৃত ব্যক্তিৰ ফটো নিজৰ শোৱনি কোঠাত কিংবা পাকঘৰত ৰাখিব নালাগে। আৰু পুৰাণৰ অনুসৰি মৃত ব্যক্তিৰ ফটো কেতিয়াও নিজৰ প্ৰাৰ্থনা কৰা যি স্থান বা গোসাঁই ঘৰত ৰাখিব নালাগে। তেনে কাম কৰিলে ভগৱানে বেয়া পায়। বন্ধুসকল, আৰু এটা কথা হ'ল যে কিছুমান জীৱৰ ঘনাই ঘনাই মৃত্যু হয় আৰু ঘনাই ঘনাই তেওঁলোকৰ জন্মও হয়। দৰাচলতে এই পৃথিৱীলৈ মনুষ্য আহে ভোগ কৰিবলৈ, সেয়া হয়তো সুখ বা ভাল কৰ্ম কৰি লাভ কৰা তৃপ্তি বা অথবা ঠগ প্ৰবঞ্চনা অশান্তি সৃষ্টি কৰি লাভ কৰা আনন্দ। জীৱই যদি পৃথিৱীত ভাল কৰ্ম কৰে, তেতিয়াহ'লে সেই জীৱটোক জন্ম মৃত্যুৰ যি এক বৃত্ত, যি এক চক্ৰ, এই চক্ৰৰ পৰা মুক্ত হৈ চিৰদিনৰ বাবে ভগৱন্তৰ চৰণত বা স্বৰ্গত স্থান লাভ কৰিব। যি ব্যক্তিয়ে মানৱ জন্ম, মনুষ্য জীৱনটো দুৰ্লভ জীৱন বুলি কৈছে, যি ব্যক্তিয়ে এই মনুষ্য জীৱনটো লাভ কৰিও অপকৰ্ম কৰি থাকে, অন্যায় কৰি থাকে, তেনে ব্যক্তিয়ে পুনৰ এই পৃথিৱীলৈ আহিব লাগিব আৰু আগতে কৰি যোৱা কৰ্মৰ ফল ভুগিয়ে থাকিব লাগিব। ভগৱন্তই কৈছে যেতিয়ালৈকে জীৱই নিজৰ কৰ্মফল সম্পূৰ্ণ ভুগি নলয় আৰু ভুগি লোৱাৰ পিছত যেতিয়া উপলব্ধি নকৰে যেন এই সকলো লোভ মায়া
ত্যাগ কৰি ভগৱন্তৰ চৰণ আমি সমৰ্পিত হ'ব লাগিব বুলি, তেতিয়ালৈকে এই জন্ম মৃত্যুৰ যি চক্ৰ, এই চক্ৰৰ পৰা কোনো মুক্ত হ'ব নোৱাৰে। আৰু সেইটো কাৰণে কিছুমান জীৱৰ এই ঘনাই ঘনাই যে মৃত্যু হয়, মানে পলকতে কিবা এটা ঘটনা হৈ মৃত্যু হ'ল, সেই জীৱবোৰ পুনৰ আহি থাকিব, মানে এটা চক্ৰ চলি আছে। এই চক্ৰৰ সমভাগী যদি হ'ব নিবিচাৰে, তেন্তে একান্ত মানে শ্ৰীহৰিত বিলীন হৈ যাওক। কাৰণ ভগৱানৰ কাৰণে নিজ পত্নীতকৈ ভকত সদায় প্ৰিয়, আৰু ভকতক তেওঁ উদ্ধাৰ কৰিব। ইয়াৰ লগত সংগতি ৰাখি মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ ভিডিঅ'টোতে। আপোনালোকে লক্ষ্য কৰিছে যেন যেতিয়া দেৱ শিশুৰ মৃত্যু হয়, তেতিয়া সেই শিশুটিৰ দেহটিক জ্বলাই দিয়া নহয়। আৰু তাৰ কাৰণটো হৈছে কাৰণ তেনে স্তৰত মানুহে এই সংসাৰৰ মায়ামোহৰ প্ৰতি পৰিচিত নহয়, আৰু সেইবাবে নিজৰ দেহটো সহজে সেই জীৱটোৱে ত্যাগ কৰিব পাৰে। যেতিয়াই মানুহৰ বয়স বৃদ্ধি পায়, তেতিয়াই মানুহৰ মায়ামোহ বৃদ্ধি হয় আৰু মানুহ বান্ধ খাই গৈ থাকে। গতিকে আমি আমাৰ জীৱনত যিমানেই বান্ধোনবোৰ কমাই ৰাখিব পাৰিম, আসক্তিবোৰ কমাই ৰাখিব পাৰিম, তেতিয়াই মানুহে আধ্যাত্মিক সফলতা লাভ কৰে আৰু অধিক মানসিক শান্তি লাভ কৰে। বন্ধুসকল, লগতে আৰু এটা কথা মন কৰিব যে কোনো ব্যক্তিক অন্তৰত আঘাত পোৱাকৈ কথা নক'ব বা অন্তৰত আঘাত নিদিব। কাৰণ যেতিয়া জীৱৰ সৃষ্টি হয়, যেতিয়া মাতৃ গৰ্ভত এটি নতুন দেহে বিকাশ লাভ কৰে, পিছত যেতিয়া নতুন জীৱতী তাত প্ৰৱেশ কৰে, সেয়া সদায় মুখমণ্ডলৰ ফালৰ পৰাই প্ৰৱেশ কৰে আৰু আহি পিনি হৃদয়ত স্থান লাভ কৰে। গতিকে পৰাপক্ষত কোনো মানুহক কেতিয়াও অন্তৰত আঘাত লগাকৈ কথা নক'ব বা অন্তৰত দুখ পোৱা কাম নকৰিব। সাধাৰণতে যি ব্যক্তিৰ মৃত্যু হয়, তেনে ব্যক্তি খুব শীঘ্ৰেই নতুন স্থানৰ বাবে অগ্ৰগতি লাভ কৰে। হয়তো 13 দিনৰ পিছৰ পৰাই, 13 দিন বা 45-50 দিনৰ ভিতৰতে নিকা স্বভাৱৰ ব্যক্তিসকলে পুনৰ নতুন জন্মৰ বাবে স্থান লাভ কৰাৰ দিশে অগ্ৰগতি লাভ কৰে। আত্মহত্যাৰ ক্ষেত্ৰত আটাইতকৈ জঘন্য পাপ বুলি কোৱা হৈছে, কাৰণ সেই কাৰ্যই ভগৱানৰ সৃষ্টিক অপমান কৰা হয়, আৰু তেনে আত্মাই নিৰ্ধাৰিত সময় পাৰ নোহোৱা পৰ্যন্ত এই পৃথিৱীতে ভূত প্ৰেত পিশাচৰ যোনিত স্থান লৈ পিনি কষ্ট পাই থাকিবলগীয়া হয়। বৰ্তমান সময়ত বেদ অথবা আধ্যাত্মিক জ্ঞানৰ অভাৱৰ বাবে আমাৰ সমাজত বহু মানুহে তেওঁলোকে নজনাকৈ অপকৰ্ম কৰি অধৰ্মৰ দিশে গতি কৰি আছে, যাৰ ফলত মানুহৰ আয়ুস ৰেখাও কমি যায়। সেই কথা অনুভৱ কৰিয়ে আজি মই বা এনেদৰে বহু ব্যক্তিয়ে মাজে সময়ে যিমানখিনি পাৰে সমাজলৈ আধ্যাত্মিক এক জাগৰণৰ ধাৰা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আছে। প্ৰিয় বন্ধুসকল, সমাজ ব্যৱস্থাটোক অজানিতে অধৰ্ম দিশে গতি কৰি থকাৰ পৰা আমি সকলোৱে আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে এই ব্যৱস্থাটোক ধৰ্মৰ দিশে গতি কৰাব লাগিব। তেতিয়াহে এই পৃথিৱীখনে শান্তি লাভ কৰিব, ইয়াত মানুহে কুশলে জীয়াই থাকিব পাৰিব। অন্যথা আজি আপুনি ভাল চিন্তাধাৰা হ'লেও আন ব্যক্তি যদি হিংসক হয়, দানৱ হয়, তেতিয়াহ'লে আপুনিও নিস্তাৰ নাপাব, হয়তো আমিও ভুগিব লাগিব। বন্ধুসকল, এখন সংসাৰ নিয়ম যে জন্ম হ'লে মৃত্যু অনিবাৰ্য, কিন্তু সেই মৃত্যু যাতে সফল হওক, সেই মৃত্যু যাতে শিল্প হওক, তাৰ বাবে জীৱই ভগৱন্তৰ চৰ্চাত, ভগৱন্তৰ ভক্তিত সম্পূৰ্ণৰূপে বিলীন হৈ পৰিব লাগে জীৱনৰ শেষৰ ফাললৈ মূলতঃ। কিয়নো মৃত্যুৰ আগত জীৱই যিটো বাসনাত আবদ্ধ হৈ থাকে, পৰৱৰ্তী জনমটোত ঠিক তেনেধৰণে তেওঁ আহিব লগা হয়। অৰ্থাৎ মৃত্যুৰ আগত কোনো জীৱই যদি এগৰাকী স্ত্ৰীৰ মুখত আবদ্ধ হৈ থাকে অথবা তেওঁৰ কথাই ভাবি থাকে, তেতিয়াহ'লে পৰৱৰ্তী জনমটোত তেওঁ স্ত্ৰী হৈ আহিব লাগিব। আন এক উদাহৰণস্বৰূপে যদিহে মৃত্যুৰ আগত নিজৰ মৰম লগা কুকুৰটোৰ কথা ভাবি থাকে, তেতিয়াহ'লে হয়তো পৰৱৰ্তী জনমত তেখেতে কুকুৰৰ য়োনিত স্থান লাভ কৰিব। বন্ধুসকল, মই আন এক বিষয়ৰ ওপৰত কথা দুটামান ক'ব বিচাৰিছোঁ। পুৰুষ স্ত্ৰীয়ে যেতিয়া নিজৰ বৈবাহিক জীৱনৰ পাতনি মেলে, যেতিয়া তেওঁলোকে নিজৰ পৰিয়ালটো বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়, সংগমৰ সময়ৰ পৰাই যদি ভগৱন্তক স্মৰণ কৰি বা ভক্তিভাৱেৰে প্ৰক্ৰিয়াটো আৰম্ভ কৰে, তেতিয়াহ'লে তাত ভাল জীৱ প্ৰৱেশ হ'ব। উল্লেখযোগ্য যে যেতিয়াই পুৰুষ আৰু স্ত্ৰীৰ যি সংগম বা শাৰীৰিক সম্পৰ্কৰ আৰম্ভণি হয়, সেই সময়ৰ পৰাই তেওঁলোকৰ আশে পাশে বিভিন্ন শক্তিৰ আগমন ঘটি থাকে। সেয়া ভালো থাকে, বেয়াও থাকে। যেতিয়াই গৰ্ভৱতী অৱস্থাটো স্ত্ৰীয়ে বেয়া কথা পাতি থাকে, বেয়া সমালোচনা কৰে বা বেয়া কথা শুনি থাকে, বেয়া বস্তু চাই থাকে, তেতিয়াহ'লে সম্ভাৱনা থাকে যে তেখেতৰ গৰ্ভত ক্ৰমাৎ বিকাশ লাভ কৰা শৰীৰটোৰ ভিতৰত দুষ্ট আত্মাই বা দুষ্ট জীৱই প্ৰৱেশ কৰিব। সেয়েহে গৰ্ভৱতী অৱস্থাত, আৰু মূলতঃ মই যিহেতু ক'লোঁ যে মিলনৰ সময়ৰ পৰাই সদায় পুৰুষ স্ত্ৰী দুয়োৱে ভগৱানৰ কথা পাতিব লাগে, ভাল চিন্তা চৰ্চা কৰিব লাগে, ভাল বস্তু চাব লাগে, ভাল অধ্যয়ন কৰিব লাগে, ভাল আহাৰো গ্ৰহণ কৰিব লাগে, যাতে তেওঁলোকৰ আহিবলগীয়া সন্তানটিৰ দেহত এটি খুবেই ভাল আত্মা প্ৰৱেশ কৰিব পাৰে। নিজৰ পৰিয়াল বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়, সেই সময়ৰ পৰা কেতিয়াও বাহ্যিক স্তৰত লাভ কৰি অহা কামনাৰ বশৱৰ্তী কৰি বা সেই কামনাৰ আঁত ধৰি পিনি নিজৰ
ব্যক্তিগত জীৱনটো আগবঢ়াব নালাগে। তেনে কাৰ্য কৰিলে বেয়া উৰ্জা আপোনালোকৰ জীৱনত প্ৰৱেশ কৰিব। আমি কৰা প্ৰতিটো কামেই এটা নহয় এটা উৰ্জাৰ সৃষ্টি কৰে। গতিকে আমি যদিহে ভাল কৰ্ম ভাল চিন্তাধাৰাৰে নিজৰ বৈবাহিক জীৱনটো পৰিচালনা কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনলৈ ক্ৰমাৎ ভাল শক্তিবোৰ অহা আৰম্ভ কৰে। আৰু যদিহে আমি আনক ক্ষতি কৰা এক উদ্দেশ্য বা এক অভিসন্ধি ৰাখি নিজৰ বৈবাহিক জীৱনটো আৰম্ভ কৰোঁ বা পৰচৰ্চাত বিলীন হৈ থাকোঁ, তেতিয়াহ'লে সেইখন ঘৰত কেতিয়াও সুখ শান্তি বিৰাজমান নহয় স্থায়ীভাৱে, আৰু সেই ঘৰখনলৈ সঘনাই নেতিবাচক উৰ্জা বা শক্তিৰ আগমন হোৱাটো এক প্ৰকাৰে নিশ্চিত। গতিকে ঘৰ এখন কেৱল বাহিৰৰ পৰা জিলিকালেই নহয় বা ভিতৰত দামী দামী মাৰ্বল টাইলছ বা বিদেশৰ পৰা অনা সামগ্ৰীয়ে সজালেই নহয়, ঘৰখনৰ ভিতৰত আধ্যাত্মিক এটা পৰিৱেশ থাকিব লাগিব। সেই আধ্যাত্মিক পৰিৱেশৰ গুৰিটো সদায় ভগৱানৰ প্ৰকৃত ভক্তিত বিলীন হৈ থাকিব লাগিব। তেন্তে বন্ধুসকল, আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আগলৈ শ্বেয়াৰ কৰিব, কাৰণ এনেবোৰ আধ্যাত্মিক চিন্তা চৰ্চা সামাজিক মাধ্যমত বা নৱপ্ৰজন্মৰ মাজত প্ৰচলন হোৱাটো প্ৰয়োজনীয় বুলি মই অনুভৱ কৰোঁ। মোক ইমানখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। মই হিৰণ্ময় গগৈ মোৰ মঞ্চৰ পৰা আপোনালোক সকলোৰে সংগ্ৰাম আৰু সপোনবোৰক শ্ৰদ্ধা জনাই আজিলৈ বিদায় লৈছোঁ। সকলো ভালে থাকক আৰু আনকো ভালে ৰাখক। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ধন্যবাদ।